নমস্কাৰ, কি খবৰ আপোনালোকৰ? আৰু আজি লগ পালোঁ। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল দেৱজানী MH2 লৈ। এতিয়া আমি ছোৱালীজনী আৰু মই অকলে আছোঁ ঘৰত। আমি দুয়োজনী এতিয়া কি কৰোঁ? দুপৰীয়া হৈছে, 11 বাজিছে। ৰাতিপুৱাৰ আহাৰ খাই ল'লোঁ আমি 9 বজাতে। এতিয়া আৰু ভোক লাগিছে। ভোক লাগিলে আমি ছোৱালীজনী আৰু মইনো কি খাইছোঁ চাওঁ আহকচোন। এইয়া ছোৱালীজনী আমাৰ। আমি কি খাম এতিয়া? কি খাম মা আমি এতিয়া কোৱাচোন? নাপায়, তেনেকুৱা কৰিব নাপায়। কি খাম আমি এতিয়া কোৱা? ডাঙৰকে কোৱা, ডাঙৰকে কোৱা। মধুৰিআম। মধুৰিআম খাম ন? মধুৰিআমটো দেখাই দিওঁ নেকি? আমি যে কাটি ল'লোঁ মধুৰিআমটো, খাবলৈ কাটি লৈছোঁ। এইয়া চাওক, আমি খাবলৈ কাটি লৈছোঁ মধুৰিআম। এইয়া চাওক, এইয়া 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 আমাৰ গছৰ নহয় যদিও আমাৰ কাষতে থকা এঘৰ মানুহৰ, যোৱাকালি আমাক দি গৈছে। আমি কাটি লৈছোঁ, আমি দুয়ো এতিয়া খাম ন? দিয়া আমি খাই দিওঁ, চুৰু কৰি দিওঁ। লোৱা, এয়া লোৱা। তুমি ভাল পোৱা নে নাই? ভাল পোৱা? ডাঙৰকে ক'ব লাগে, সৰুকে ক'লে নুশুনিব নহয়। ডাঙৰকে ক'ব। মই ভাল পাওঁ। মই মধুৰিআম খাওঁ। আপোনালোকেও খাব। আপোনালোকেও খাব। তেতিয়া কি নহয়? মধুৰিআম খালে কি নহয়? কৈ দিয়াচোন আকৌ এবাৰ। কোৱা। বেমাৰ নহয় ন? বেমাৰ নহয়। আমি এতিয়া মধুৰিআম খাম। আপোনালোকেও খাব আৰু ল'ৰা ছোৱালীকেও খুৱাব। মইতো ভাবোঁ কল আপেলতকৈ মধুৰিআম বেছি শ্ৰেষ্ঠ আৰু ঘৰতেই থাকে বেছিভাগৰ। ল'ৰা ছোৱালীয়ে খাব নোখোজে, তথাপিও আপোনালোকে কিবা বুদ্ধি কৰি হ'লেও খুৱাব। আমাৰ ছোৱালীজনীয়ে কিন্তু খায় দেই ন মা? ওপৰ পিনে চাই দেখুৱা। ওপৰ পিনে চোৱা, হাঁহি এটা দিয়া। ঐ দেহি মৰম লাগি যায় দেই। মোকো খুৱাই দিয়া অকণমান। সেনেকে নহয়, এনেকে দিয়া। মিঠা হয়, তুমিও খোৱা। ঠিক আছে, আমি মধুৰিআম খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। এতিয়া দুপৰীয়াৰ ভাত বনাব হৈছে। দুপৰীয়ানো কি বনাওঁ? ঘৰত দেখোন একো চব্জিয়ে নাই। আজি আমাৰ ঘৰৰ খেতিৰে কিবা বনাব লাগিব। কিনো চিঙি আনো আপোনালোকক দেখাই আছোঁ, চাব দেই। ব'লক আমাৰ খেতিডৰালৈ যাওঁ এতিয়া। কিনো কাটি আনো চব্জিৰ কাৰণে। কিনো আছে খেতিডৰাত তাকেই চাওঁ, আৰু আপোনালোকেও চাই থাকক দেই। সেইয়া আমাৰ গোলাপ পুলিকেইটাই কেনেকৈ বতাহত হালি জালি কিবা কথা কৈ আছে ন? এইয়া কি কৰিছা তোমালোকে? কি খবৰ? তোমালোকৰ খবৰ ভাল? ঠিক আছে, তোমালোকে কথা পাতি থাকা দেই, মই যাওঁ। খেতিডৰাত সোমাবলৈ ভয়ে লাগে। একদম মানে ভাত কেৰেলাৰে একদম গোটেইখনি আগুৰি আছে। তথাপিও মই ভয়কে সোমাইছোঁ। মানুহজনক ৰাতিপুৱা ক'বলৈ নহ'ল। এতিয়া কি কৰিব, উপায় নাই। এইয়া মই দেখাই দিছোঁ ৰ'ব, কিনো কাটিম আপোনালোকক। মই দেখাই দিছোঁ দেই। এইয়া চাওক, এইপিনে দেখিছে? কি হয় এয়া? চিনি পাইছে? কল হয় ন? চিনি পায়েই আৰু, সুধিবলগীয়া কথাই নহয়। এয়া কি কল জানে? এয়া হৈছে জাহাজী কল। চাওকচোন কেনেকৈ লাগি আছে একদম। এই ঠোক নহয়, আৰু আছে সিপিনে। মই দেখাই আছোঁ ৰ'ব, চাব আপোনালোকে। যাবলৈকে ভয়ো লাগে, মানে বিচা চিচা খজুৱাবলৈ ভয় লাগে দেই। এইপিনে আছে ৰ'ব, আৰু এঠোক আছে। এই ঠোক সৰু হৈ আছে। এইয়া চাওক, এইয়া দেখিছে?
এই ঠোক সৰু হৈ আছে, এই ঠোক কাটিব নোৱাৰে। ৰ'দৰ পোহৰত ভালকৈ দেখিছে জানো? এইয়া এই ঠোক সৰু হৈ আছে। এই ঠোক আৰু 2 সপ্তাহমান যাব লাগিব। এই ঠোক নেকাটো দেই। সেই ঠোকৰ পৰা কাটো বলক, আহক। আপোনালোকৰ ঘৰত আছেনে নাই? ৰুব লাগে দেই। মানে 2ডালমান কলগছ ৰুই থ'লে জাহাজী কল কেঁচাইও চব্জি খাব পাৰি আৰু পকিলেও খাব পাৰি। দুয়োটা কামতেই আহে। এক আখি আমি পকিবলৈ থৈছোঁ। আগতে এঠক আৰু লাগিছিল, তাৰে এক আখি আমি পকিবলৈ থৈছোঁ। দেখাই দিম ৰ'বক। এই ঠক সেই আখি ডাঙৰ হৈছে। এয়া পূজালৈ পকিব আৰু। দেখিছে জানো? এই আখি দেখিছে? দেখিবলৈ পাইছে জানো? এই আখি দেখিছে? বা মহে কামুৰিছে দেই। আপোনালোকক মই খেতি দেখাবলৈ আহিছোঁ, মোকে মহে কামুৰিছে আৰু সেইকাৰণে মই খেতিৰ তলত নোসোমাওঁৱেই। মানুহজনে কাটে, আজি মই পাহৰি গ'লোঁ। ঠিক আছে, মই এতিয়া 2টামান কল কাটি লৈ যাওঁ। তাৰপিছত কলে আলুৱে মাছেৰে বনাব লাগিব দেই। আপোনালোকে চাই থাকক, মই কল কেইটামান কাটি লওঁ দেই। মই ইয়াৰ পৰাই কাটি ল'ম। ইয়াৰ পৰা আগতেও কাটিছে, ইয়াৰ পৰাই কাটিম। বেছি নাকাটো, 3টামানহে কাটিম, বেছি নালাগে। আমি ডাঙৰ মানুহ 2জনহে, আৰু ল'ৰা ছোৱালীকেইটাই তেনেকৈ নাখায় নহয়। মই কাটি লওঁ দেই। আপোনালোকে মোৰ কেমেৰাটো ধৰিবলৈ অসুবিধা হৈছে, নাকাটিব। মই ৰ'বক। এইয়া ঠিক আছে, মই কেমেৰাটো অফ কৰি লৈছোঁ। মোৰ অসুবিধা হৈছে অকলে দেই। পিছত কাটি পেলাই দেখাম দেই। এইয়া কাটি লৈ আহিলোঁ মই। বেছি কটা নাই, 4টা কাটি লৈ আহিছোঁ। এই 4টাৰে হৈ যাব, বেছিয়ে হৈ যাব। এতিয়া মই এয়া আলু আৰু কলখিনি বইল কৰি মাছেৰে বনাম দেই। ঠিক আছে তেতিয়াহ'লে। আজিলৈ আহিছোঁ। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। বাই বাই।